সকল গুড মৰ্নিং আৰু আজি মই এটা লৈ আহিছোঁ নতুন ভিডিঅ' নতুন ব্লগ আপোনালোকে চাই খুব ভাল পাব আৰু মই যাম এতিয়া মোৰ লগৰ ল'ৰা এজনৰ ঘৰত যাম মানে কি মই আজি সিহঁতৰ তাৰমানে থিয়েটাৰ পাৰ্টি এটা তাৰমানে আজিৰ পৰা ষ্টাৰ্ট কৰিব মানে আৰম্ভণি আজি মই তাত যাম নিশ্চয় ব্লগটো ভাল পাব মই নতুন ভিডিঅ'টি আপোনালোকৰ মাজত লৈ আহিছোঁ চাই থাকক ব্লগটো আৰু তাৰে আগতে এটা কথা কওঁ যিসকলে এতিয়ালৈকে মানে লাইক কৰা নাই শ্বেয়াৰ কৰা নাই ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি লওক এইবিলাক যোনে মানে নতুন আহিছে মানে ভিডিঅ'বিলাক চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি লওক তেতিয়াহ'লে বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু তাৰে আগতে মই এই চলাটো চেঞ্জ কৰি লওঁ বলক মানে শংকৰ মাধৱ থিয়েটাৰৰ মানে আখৰাত আৰু আহি মানে উপস্থিত হৈছোঁ এতিয়া আপোনালোকক মই ভিতৰখিনি দেখাম আৰু মানে কিছু কথা মানে আজি এওঁলোকৰ মানে আখৰা আৰম্ভ হৈছে আৰু মই তাত আহিছোঁ মানে মোৰ বন্ধু হয় উৎপল মানে প্ৰযোজকৰ ল'ৰা হয় মানে মালিকৰ ল'ৰা হয় আমি তেওঁৰ ওচৰত যাম আৰু এইটো হৈছে মানে আখৰা মানে এতিয়া শংকৰ মাধৱ থিয়েটাৰৰ আখৰা গৃহ আমি এতিয়া ভিতৰত যাম চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো বহুত ভাল লাগিব মানে এইটো ভিডিঅ' ভিতৰত শংকৰ মাধৱ থিয়েটাৰৰ মানে যাত্ৰিক থিয়েটাৰৰ মানে আখৰা গৃহৰ ভিতৰত আছোঁ আৰু ইয়াত ধুনীয়াকৈ পুথিখন পঢ়ি আছে এইটো হৈছে আখৰা ৰুম মানে সৰু ৰুম মানে ভাল লগা বঢ়িয়া ভাল লগা পৰিৱেশ গাছৰ চাই ধুনীয়া ৰিহাৰ্চেল পাতি কৰি ইয়াতে ভাল লাগিব এইটো আৰু ৰুমৰ পৰিৱেশ ইয়াতে নাটক চলিব মানে ৰিহাৰ্চেল চলিব ভাল লগা হৈছে বঢ়িয়া ধুনীয়া কৰিছে আৰু বাকী আমি এতিয়া মানে মালিকৰ ওচৰত যাম মানে প্ৰযোজক ওচৰত যাম আৰু ল'ৰা হৈছে উৎপল মোৰ বন্ধু হয় তেখেতৰ ওচৰতো যাম আমি প্ৰথমতে মানে প্ৰযোজকৰ ওচৰত যাম মেইন মালিক বছ বহি থাকিব দিছোঁ মানে আৰম্ভ হোৱা নাই মানে ফিটা চিটা কাপোৰটো এইগিলাখন বাকী মানে গোটেই সকলো মানুহখিনি তাৰমানে আহি পোৱা নাই এতিয়া মানে মই ইয়াতে বহি আছোঁ মানে ৱেইট কৰিছোঁ মানে মালিকজন আহি পোৱা নাই মানে উৎপলৰ দেউতাক আহি পোৱা নাই তেওঁলোক বজাৰ গৈছে আহি আছে কালি তেখেতৰ অলপ কথা তেখেতৰ পৰা জানিম আমি এতিয়া উৎপলৰ ওচৰত যাম আৰু উৎপলৰ পৰা কিছু কথা জানো মানে এই প্ৰযোজকৰ ল'ৰা হয় তেওঁৰ ওচৰত যাম তেওঁৰ পৰা অলপ কিছু কথা জানো মানে এই বিষয়ে নাটকৰ বিষয়ে চাই থাকক ভিডিঅ'টো মানে উৎপল মানে প্ৰযোজকৰ ল'ৰা হয় মানে তেওঁ আগতে মানে 2 বছৰমান তেওঁ চলাইছিল এতিয়া বৰ্তমান দেউতাকে চলায় আৰু আমি উৎপলৰ ওচৰত মোৰ বন্ধু উৎপল দা এয়া উৎপল দা মানে শংকৰ মাধৱ থিয়েটাৰৰ মানে মালিকৰ ল'ৰা এতিয়া তেখেতৰ পৰা আমি কিছু কথা জানিম মানে শংকৰ মাধৱ থিয়েটাৰ মানে কেনেকৈ কিমান বছৰ হ'ল আৰম্ভ কৰা আৰু নেক্সট মানে যোৱা 2 বছৰটো মানে বন্ধ হৈ আছিল মানে কৰোণাৰ কাৰণে এতিয়া মানে তেওঁলোকে এই বছৰ কেনেকৈ পৰিকল্পনা কৰিছে সেই কথাখিনি জানিম আমাৰ বৰ্তমান 4 বছৰত ভৰি দিলে শংকৰ মাধৱ জাতীয় থিয়েটাৰ যোৱা বছৰ যদিও আমি কৰিছিলোঁ কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ আমি আধাৰ পৰা কৰিব লগা হৈছে সভাৰ পৰাহে কৰিছোঁ এই দেউললৈকে আৰু বহাগত কৰিছোঁ 2খনমান পেণ্ডেল ভগৱন্তী পূজা এক মিনিট তাৰমানে ৰ'দৰ অলপ ভিৰা পৰছে অলপ আমি ছাইডত লৈ যাম বিৰাট ৰ'দ তাৰমানে আৰু বাহুৰ তলটো তাৰমানে অলপ এতিয়া ছায়াও আছে মাজে মাজে ভাল লাগে দে কওক তাৰপিছত এইবাৰ ভাবিছোঁ দুৰ্গা পূজা হ'ব বুলি আশা বুলি বুকুত বান্ধি আৰু এইবাৰে আপোনালোকে কি নাটক লৈছে নাটক লৈছোঁ প্ৰদীপ শৰ্মাৰ মোৰ আউসীৰ ৰাতি নাটকখন হিতে হ'ব কিজানি ভাল নাটক ৰাইকাজনৰ ঘৰ ক'ত আছে ৰঙিয়া তেখেতে আহিছে তেখেত অহা নাই আহিছে ৰাধেশ্যাম কলিতা মৰা মানুহৰ ফাঁচি তেখেতৰ নাটক তেখেত আহি পাইছে বৰ্তমান প্ৰদীপ ছাৰ আহি পোৱা নাই আমাৰ ৰাধেশ্যাম কলিতা ছাৰ আহি পাইছে তেখেতৰ নাটক মৰা মানুহৰ ফাঁচি সেইখনো বৰ ধুনীয়া নাটক মানে এই বছৰ তাৰমানে 2খন নাটক লৈছে 2খন নাটক লৈছে আৰু অসমবাসীক আপুনি কিবা ক'ব বিচাৰে নেকি এয়ে ক'ম যে আমাৰ কৰোণাৰ পৰা আমাৰ যিটো বৰ্তমান অৱস্থা হৈছে এই অৱস্থাটোৰ পৰা যেনেকৈ মুক্ত হয় আমি যেন আৰু সময়ত দুৰ্গা পূজা হওক লক্ষ্মী পূজা ৰাস এনেকৈ সভা এনেকৈ যদি আমি নাটক কৰিব পাৰোঁ তাৰে আশা কৰিছে আৰু আপুনিও মানে অভিনয় কৰোঁ
অভিনয় কৰে মানে চব চাইডেদি আপোনাৰ মানে আছে আৰু জ্ঞানখিনি জ্ঞান বুলি নহয় আৰু এনে কৰি আছোঁ আৰু চলায়ো আছোঁ কৰিও আছোঁ যিয়ে নহওক আপোনালোকে মানে যদি মানে সভাই বুজাই আপোনালোকৰ ওচৰে পাজৰে আছে তেতিয়াহ'লে শংকৰ মাধৱ পাৰ্টিটো মাতক বহুত ভাল লগা মানে বিনা পইচাতে চাব পাৰিব মানে ফ্ৰীতে মানে বেছি টকাৰ প্ৰয়োজন নাথাকে আৰু কণ্টেক্ট নাম্বাৰটো আমি তলত দি দিম মানে যোগাযোগ কৰিলে হ'ল আমাৰ উৎপলদাৰ লগত যিয়ে নহওক আৰু আমি দুজনমানৰ পৰা আমি ল'ম মানে এইখিনি আৰু বেছি মানে দীঘল নকৰোঁ ভিডিঅ'টো মানে শ্বৰ্ট কৰিম গৰমৰ কথাটো যিয়ে নহওক চাই যাওক ভিডিঅ'টো মানে আৰ্টিষ্ট আছে মানে আমাৰ হেমেন দা তেখেতক আমাৰ এই অঞ্চলৰ মানুহে বহুতে চিনি পায় মানে নাটকৰ লগত জড়িত বহু বছৰ ধৰি নাটকৰ লগত জড়িত হৈ আছে আৰু এতিয়া বৰ্তমান এখেতে মানে আছে শংকৰ মাধৱ জাতীয় থিয়েটাৰত আমাৰ উৎপলদাৰ পাৰ্টিটোত আৰু এখেতৰ পৰা আমি কিছু কথা জানি ল'ম মানে কেনেকুৱা কি এই বছৰৰ পৰিকল্পনা আৰু যোৱা 2 বছৰ মানে কৰোণাৰ কাৰণে বন্ধ হৈ আছিল মানে আৰ্টিষ্টখিনিৰ বিৰাট প্ৰব্লেম হৈ আছিল মানে নাটক কৰা মানুহটো মানে ঘৰত থাকিব অলপ মানে দিগদাৰ হয় মানে অসুবিধা হয় নাটক কৰি ভাল পোৱা মানুহৰ মানে এইবিলাক প্ৰব্লেমৰ কাৰণে বহুত দিগদাৰ হয় আমি তেখেতৰ পৰা কিছু কথা জানি লওঁ তেতিয়াহ'লে হেমেন দা আমি অলপ মানে এই বিষয়ে অলপ জানো আপুনি কওক মানে আপুনি এই জগতত আপুনি কেতিয়াৰ পৰা আছে মই নাটক সময়টো ক'ব লাগিলে মই নাটকটো ক্লাছ 8 মানৰ পৰা কৰিছোঁ 8 মানৰ পৰা কৰি কৰি সৰু সুৰা কাহিকা এনে আমাৰ গাঁৱৰ এই খোলাপাতি নাটক এইটো শংকৰ মাধৱ জাতীয় থিয়েটাৰত কিন্তু মই 2018 ষ্টাৰ্টিং হৈছিল 2018ত আছিলোঁ 19তো আছিলোঁ যোৱাবাৰ 20ত নাছিলোঁ এইবাৰ আৰু মই থকাৰ কাৰণে এটা হেৰি কৰা গৈছে যিয়ে নহওক মানে এখেতে মানে বহুত আগতে আপুনি বেলেগ কোনোবা পাৰ্টিত আছিল নেকি মই এই যাত্ৰা পাৰ্টিত নাছিলোঁ আৰু কিবা চিনেমা কেমেৰাৰ ফ্ৰণ্টত এইবিলাক সৰু সুৰা কিবা কিবি ডকুমেণ্টাৰী কিবা কিবি এনে কৰা গৈছে যিয়ে নহওক আপুনি এই বছৰ ইয়াতে আছে শংকৰ মাধৱত আৰু অসমবাসীক আপুনি কিবা ক'ব বিচাৰে নেকি অসমবাসীক এতিয়া কি ক'ম যোৱাবাৰতো লকডাউনৰ কাৰণে এনেকুৱাই হ'ল এইবাৰো কিজানি খুব বেয়া নহ'লেও যোৱাবাৰতকৈ ভাল হ'ব আৰু যদি এনেকুৱা পাৰ্টি আছে তেতিয়াহ'লে তেখেতসকলেও আগভাগ লৈ আৰম্ভ কৰিব পাৰি আৰু মানে এইবাৰেই মানে সভা পূজা এইবিলাক হ'বনে নহয় আপোনাৰ যোৱাবাৰতকৈ সভা পূজা এইবাৰ হ'ব লাগে এইবাৰ হ'ব লাগে আপোনালোকে এই বছৰ কোনখন নাটক কৰিব এইবাৰ আমাৰ মৰা মানুহৰ ফাঁচি আপোনাৰ মৰা মানুহৰ ফাঁচি কিবা এটা ডাইলগ কৈ দিব নেকি স্ক্ৰিপ্ট বৰ্তমান পোৱা নাই কেইজনমান আৰু তেওঁলোকৰ পৰা আমি কিছু কথা জানি ল'ম যিয়ে নহওক মানে ধুনীয়া পৰিৱেশটো আৰু ইয়াতে মানে ৰিহাৰ্চেলটো কৰি মানে বহুত ভাল লাগিব না ৰিহাৰ্চেল কৰি ভাল লাগিব ৰিহাৰ্চেল এনে কেইটা বজালৈকে চলে মানে আজিৰ পৰা আৰম্ভ যেতিয়া মানে ৰাতিও চলে নেকি কণ্টিনিউ হ'ব কণ্টিনিউ মানে কিমান দিন মানে চলিব ৰিহাৰ্চেল কিমান দিন চলিব 20-25 দিন মানে 20-25 দিনত ক্লিয়াৰ হৈ যাব চব ক্লিয়াৰ হৈ যাব আৰু ৰাইজকো মানে অসমবাসী ৰাইজকো জনাওঁ যে মানে শংকৰ মাধৱ জাতীয় থিয়েটাৰ বহুত ভাল পাৰ্টি হয় আৰু আমাৰ বজালী এলেকাত মানে পাৰ্টিটো আমাৰ জানে মানুহে সকলোৱে জানে আৰু বাহিৰতো মানে আমাৰ হীৰা হৈছে আপোনালোকৰ এই এড্ৰেছটো কৈ দিয়ক না আমাৰ শংকৰ মাধৱ জাতীয় থিয়েটাৰ বামাখাটা বামাখাটা আপোনাৰ এতিয়া বজালী ক'ব লাগিব বজালী আৰু এইখিনি ক'ব ভেটুপাৰা বুলি কয় মানে পাঠশালাৰ পৰা ইয়ালৈ কিমান কিলোমিটাৰ 3 কিলোমিটাৰ পাঠশালা হৱেশ্বকৰ পৰা 3 কিলোমিটাৰ যিয়ে নহওক আপোনালোকে যোগাযোগ কৰিব পাৰিব এই থিয়েটাৰ দলটোৰ লগত আৰু আপোনালোকৰ সভা পূজা ক'ৰবাত যদি মাতিব বিচাৰিছে এইটো দলত মাতিব পাৰে মানে বহুত ভাল আৰু এইবাৰ নাটক মানে বহুত হিট নাটক লৈছে একদম বিৰাট ছুপাৰ হিট নাটক না আৰু হেমেন দাক দেখা পাব নাটকত যিয়ে নহওক মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু অলপমান কৰি আমি ভিডিঅ' মানে আপোনালোকে ডাঙৰ থিয়েটাৰ চাই ভাল পায়নে এই সৰু সুৰা পাৰ্টিৰ এইবিলাক থিয়েটাৰ চাই ভাল পায় কমেণ্ট কৰি জনাবচোন কিন্তু মই কিন্তু সৰু সুৰা থিয়েটাৰ পাৰ্টি চাই ভাল পাওঁ কাৰণ এটাই ইয়াতে মানে বেছিক টেকনিকেল বস্তু নেদেখায় মানে ডাইৰেক্ট চব বস্তু ডাইৰেক্টলি চাই আৰু ঘৰুৱা ঘটনাবিলাক চাই ভাল লাগে সেইকাৰণে সৰু পাৰ্টিৰ থিয়েটাৰ চাব লাগে থিয়েটাৰৰ মানে ইয়াৰ শ্ব'টো ভাল হয় আৰু এতিয়া মানে কৰোণাৰ সময় মানে এতিয়া মানুহৰ টকা পইচাবিলাকো নোহোৱা হৈ গৈছে আজিকালি ডাঙৰ থিয়েটাৰ চালে মানে বহুত টকাৰ প্ৰয়োজন হয় লাগিব দিয়কচোন মানে চব চাইডেদি টেকনিক ব্যৱহাৰ কৰে মানে টকা পইচাৰ বহুত প্ৰয়োজন হয় সেইকাৰণে মানে টিকটৰ ৰেটটো বেছি কিন্তু এইবিলাক আৰু সবাই বুজাই যায় নাৰা পাৰি বস্তা পাৰি আমি তাত তলত বহি যাওঁ আগত তেতিয়া মানে চাই আৰু নাৰা তাত ভাগাৰো দিওঁ বহুও
এনেকৈ আৰু চাই থাকোঁ আৰু মানে এনেকুৱা থিয়েটাৰ মানে এটা এনজয় আৰু সৰু সুৰা থিয়েটাৰ যিয়ে নহওক মানে আৰু এতিয়া দুটা মেইন পৰ্ব আছে মানে এতিয়া ফিটা কাটব মানে নিমন্ত্ৰণ কৰি আনছে কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন দাক আৰু তেখেতে ফিটা চিটা কাটব এইখিনিয়ে আৰু চাহ তাহ এইবিলাক খোৱা খাই আৰু মই যাম আৰু ঘৰত আৰু চাই থাকোঁ এতিয়া মানে আছে মানে ডিম্বেশ্বৰ দা মানে প্ৰযোজক শংকৰ মাধৱ মানে জাতীয় থিয়েটাৰৰ প্ৰযোজক ডিম্বেশ্বৰ দা আমি তেখেতৰ পৰা অলপ কিছু কথা জানিম এই বিষয়ে আমি তেখেতৰ ওচৰত যাম ডিম্বেশ্বৰ দা প্ৰযোজক মানে থিয়েটাৰৰ প্ৰযোজক হয় তেওঁৰ ওচৰত যাম আমাৰ মানে শংকৰ মাধৱ থিয়েটাৰৰ জাতীয় পাৰ্টিটোৰ মানে ডিম্বেশ্বৰ দা এওঁ প্ৰযোজক হয় এওঁৰ অলপ মানে থিয়েটাৰখনৰ বিষয়ে অলপ তেখেতৰ পৰা জানি কওক শংকৰ মাধৱ জাতীয় থিয়েটাৰৰ ৪ৰ্থ বছৰৰ মানে আজিৰ পৰা আৰম্ভ হ'ব তাতে আমাৰ ভাগৱত চলি আছে আৰম্ভ কৰিম গতিকে দেশৰ পৰিস্থিতি হিচাপে কেনেধৰণে চলাম আমাৰ চিন্তা এটা তথাপিও মনৰ উৎসাহত আমি আৰম্ভটো কৰিম বুলি ভাবিছোঁ আজি এই বছৰ আপুনি মানে কি নাটক লৈছে মানে কেইখন নাটক লৈছে তিনিখনে আছে তিনিখন এখনৰ ৰাইটাৰ আহিছে মৰা মানুহ ফাঁচি বুলি তেওঁ ৰাইটাৰজন আহিছে আপোনাৰ ৰাইটাৰজন আহিছে আপোনালোকে সেইখন নাটক কৰিব বৰ্তমান সেইখন কৰিম অলপ বেলেগ আছে আমাৰ সেইটো আৰম্ভ দিম বাৰু আৰু মানে কৰোণাৰ কাৰণে যোৱা বছৰটো বন্ধ হ'ল সেই সময়খিনিত আপোনালোকে কেনেকৈ পাৰ কৰালে দিনবিলাক বহুত কষ্টত দিন পাৰ কৰাইছোঁ যোৱাবাৰ পাৰ্টিটো কৰিছোঁ যদিও এই 12টা শ্ব' কৰিছোঁ তাতে আমাৰতো 12টাত লছ হ'লেও আমি মনৰ উৎসাহত যে পাৰ্টিটো মৰি যাওঁ বুলি ভাবিব মানুহে সেইকাৰণে আমি কৰিলোঁ আমাৰতো বজাৰে হোৱাই নাই কিন্তু ৰেল লাইনৰ দক্ষিণ পাৰে আমাৰ সেইফালে হৈছে তাতে এনেকৈ মিলি 12টা শ্ব' কৰিছোঁ এইবাৰে তাৰমানে আপোনালোকৰ মানে কেনেকুৱা মানে পাৰ কিমান পেণ্ডেল পাব আপোনালোকে আৰু সভা পূজা এইবিলাক হ'বনে নহয় হ'ব বুলি ভাবি আছোঁ 50টা পূজাৰ পৰা আৰম্ভ দিলে বিশ্বকৰ্মাটো গ'লেই বাৰু তাতে নোৱাৰে গতিকে ভাবিছোঁ 50টা কৰিম বুলি আৰু মই 3টামান বজাৰ সেইদিনাখন গৈছিলোঁ এইফালে SRF কেম্প বজাৰ এইফালে মেৰকুচি এইফালে দুগি এই 3টাত মই গৈছোঁ তেওঁলোকে কৈছে আমি ৰাস্তা পাতি মাতোঁ যদি আপোনালোককে মাতিম চিন্তা থাকে আৰু মোৰ এতিয়া আশ্বাসত এটা হয়েও মানুহ ভালকৈ যদি খোলাটো হয় একদম আৰু কথাই নাই ঠিক আছে ভাল হ'ব বুলি আশা কৰোঁ মই আপোনালোকৰ নাটক মানে কিমান বছৰ হ'ল বুলি ক'লে 4 বছৰ হ'ল 4 বছৰ ৰানিং যোৱা বছৰটো কৰা নহ'লে যোৱাবাৰ কৰিলোঁ মানে 12খন পেণ্ডেল কৰিলোঁ মানে সেই অতি 4 বছৰ ফুল পেণ্ডেল কৰিব পৰা নোৱাৰিলোঁ যিয়ে নহওক মানে আৰ্টিষ্ট মানে কোনোবা কেমেৰা মানে হেৰা চিনেমা জগতত কোনোবা আছে চিৰিয়েল টিৰিয়েল কৰা এইবিলাক মানে লোকেলে অলপ দূৰৰ বেছি দূৰত নহয় আৰু যিয়ে নহওক ধন্যবাদ ডিম্বেশ্বৰ দা মানে যোৱা বছৰ বহুত লছ হৈছে মানে কৰোণাৰ কাৰণে মানে বন্ধ হৈ আছে তেখেতে আখৰা আৰম্ভ কৰিছে আজিৰ তাৰিখৰ পৰা আৰু তেখেতে মানে এনেদৰে আগবাঢ়ি যাব আৰু সভা পূজাকেইটাখনত যদি আপোনালোকৰ যদি ক'ৰবাত যদি সভা পূজা হয় মানে কণ্টেক্ট নাম্বাৰ থাকিব আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আমি বেলেগ আছে কাম ইয়াতে মানে ফিটা চিটা এইবিলাক কাটিব তেখেতে সেইবিলাক আমি এইবিলাক কৰিম যিয়ে নহওক এতিয়া তাৰমানে শংকৰ মাধৱৰ এই তাৰমানে আজি প্ৰেক্ষাগৃহটো মানে উদ্বোধন কৰিব কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক আহিছে তপন দা তেখেতে কৰিব এতিয়া মানে ফিটা চিটা কাটব এই মানে আপোনালোকক বস্তুখিনি দেখাই আছোঁ চাই যাওক বঢ়িয়াকৈ ধুনীয়াকৈ কাটিব ফিটা চিটা বিচাৰিছোঁ আৰু তেখেতক ভৰ্তি প্ৰযোজন কৰাৰ বাবে অনুৰোধ জনাইছোঁ এইবাৰ আমাৰ অসমগৃহৰ মুখ্য কাৰ্যসূচী মুকলি যাৰ মুকলি কৰিব এই শংকৰ মাধৱ থিয়েটাৰ মানে আজি মানে প্ৰেক্ষাগৃহ মানে আৰম্ভ হ'ল আজিৰ পৰা মানে ৰিহাৰ্চেল আৰম্ভ হ'ব আৰু আজিৰ দিনটো বহুত ভাল লগা দিন শংকৰ মাধৱ থিয়েটাৰৰ আৰু ইয়াত তপন দাই মানে ফিটা চিটা কাটি ভিতৰত সোমাই গ'ল আৰু অলপ ভিতৰৰ পৰিৱেশ দেখাই দিওঁ আপোনালোকক চাই যাওক বেছি নহয় অলপমান দেখা
এইটো ভিতৰৰ পৰিৱেশ শংকৰ মাধৱ থিয়েটাৰৰ এই আজি শুভ আৰম্ভ আজিৰ পৰাই একদম আৰু চলিব ৰিহাৰ্চেল ৰাতি 12টা এটাৰ মানে ৰাতিপুৱাই যাব ৰিহাৰ্চেলৰ কাৰণে মানে 10-12 দিনত ৰিহাৰ্চেল শেষ হ'ব আৰু নাট্যকাৰ আহিছে আজি এই যোনখন নাট মানে ইয়াতে কৰিব সেইখন এতিয়া ধুনীয়াকৈ বহি লৈছে আৰু এতিয়া মানে সন্মান কৰিব মানে গামোচা চামোচা এইবিলাক দিব আৰু যিয়ে নহওক মানে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ এইখিনিয়ে মানে আজিৰ ভিডিঅ' শংকৰ মাধৱ থিয়েটাৰৰ ব্লগটো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ব্লগটো মানে আৰু দীঘল নকৰোঁ আৰু আছে বেলেগ খানা পিনা এইবিলাক চলিব এতিয়া আমি সিমানখিনি নাথাকোঁ খানা পিনা খাওক টাইমক লগি মানে আছে বেলেগ কাম আছে আৰু এলাউন্স হৈ আছে মানে একো শুনা চুনা নাপায় না ভালদৰে আপোনালোক এইটো আপোনালোকে জানে মানে এইখিনি আজি চাওক শংকৰ মাধৱ থিয়েটাৰ জয়